নমস্কাৰ এই ভিডিও বনোৱাৰ আগতে আপোনালোকক এটা ওয়াৰ্নিং দিছো ইয়াত ভিডিও দেখা কোনো ধৰণৰ বস্তুখিনি যাতে আপোনালোকে ঘৰত ট্ৰাই কৰিবলৈ চেষ্টা নকৰে কাৰণ এনে ধৰণৰ বস্তুখিনি বা এনে ধৰণৰ এক্সপেৰিমেন্ট কৰাখিনি বহুত কাৰণ ভয়ানক সেই কাৰণে যদি পাৰে আপোনালোকে ঘৰত কৰিবলৈ চেষ্টা নকৰিব আমি এতিয়া ভিডিওখিনি আগবাঢ়ি যাওঁ মোৰ লগত আছে এটো খাৰ আৰু এটো আছে ফাৰ্মিক এসিড জানি আপোনালোকে যেটো ৰোগৰখিনি নিৰ্মলকৰণৰ কাৰণে এটো এই এসিডখিনি বেছিভাগে ব্যৱহাৰ কৰা হয় আৰু মই আজি খাৰক আৰু এটো এসিডৰ সৈতে মানে এটা হেৰি কৰিম বিক্ৰিয়া কৰিম তাৰ পিছত কি কেনে ধৰণৰ বিক্ৰিয়া হয় আপোনালোকে চাই থাকক বলক এতিয়া মই আৰম্ভ কৰোঁ প্ৰথমতে এইখিনি ইয়াত মানে আছে খাৰ আৰু ইয়াত আছে ফাৰ্মিক এসিড অলপমান আছে তথাপিও চলি যাব এই ভিডিওৰ কাৰণে আৰু মোৰ লগত এটা পাত্ৰ আছে ইয়াতে আগত এসিডখিনি ঢালি লম এইটো গিলাসৰ মানে এইটো বটলৰ হেৰিখিনি লৈছো মানে তলৰ ভাগখিনি লৈ লৈছো আৰু ইয়াত মই এতিয়া এসিডখিনি ঢালি লম আৰু আপোনালোকে ভিডিওখিনি চাই কিন্তু লাইক কমেন্ট সাবস্ক্ৰাইব নকৰে যদি পাৰে লাইক সাবস্ক্ৰাইব কৰি যাব আকৌ এইখানে আছে ফাৰ্মিক এসিড আৰু এইখানে আছে খাৰক মানে খাৰ আৰু একেবাৰে আমাৰ যেটো দেশী লোকেল খাৰ আছে হেতু আৰু মই এতিয়া এই খাৰকখিনি মানে এই হেৰি ঢালি দিম মানে কি আছিল এটো ফাৰ্মিক এসিডত মানে যেতিয়া ঢালি দিয়া হয় মানে অলপমান কি আছিল বুৰবুৰণি উঠি আহে মানে যেটো খাৰ না এইখানে গাইস যেতিয়া এই খাৰখিনি মানে এসিডত ঢালি দিয়া হয় তেতিয়া মানে অলপ ডাইৰেক্ট বুৰবুৰণি উঠি আহে মানে গাইস এতিয়া ওলাইছে গাইস দেই এটা আপোনালোকৰ গছৰ পৰা দেখাইছে গাইস এইখান এতিয়া ওলাইছে না বুৰবুৰণি এইখান কেনেকুৱা হৈ আছে চাওক ভিতৰৰ পৰা কেনেকুৱা বুৰবুৰণি ওলাই আছে আচলতে এইবিলাক অক্সিজেন দে গাইছে এইখান চা অক্সিজেন বিলাক গোটেইখিনি ওপৰত উঠি আহি আছে ভিডিও দেখা কোনো ধৰণৰ বস্তুখিনি যাতে আপোনালোকে ঘৰত ট্ৰাই নকৰে তাৰে মই এটা আহ্বান জনালো এইখান আছে এতিয়া উঠি আছে মানে এতিয়ালৈকে বহুত সময় হল এতিয়ালৈকে এনেকৈ ওলাই আছে গাইছে এইখানে এটাকে ওলাই আছে অলপ আৰু এতিয়া মই অলপ মানে বেলেগ ধৰণৰ এক্সপেৰিমেন্ট কৰিম এতিয়া এইটো আছে মোৰ লগত এইটো যেটো ৰংখিনি মানে ঘৰ যেটো ৰং কৰে ৰং কৰাৰ পিছত মানে কি হয় ৰং কৰিবলৈ হলে মানে এটা পানী বা এনেকুৱা পানী জাতীয় লিকুইডৰ হেৰি হয় প্ৰয়োজন হয় সেই লিকুইডখিনি পানীখিনি মোৰ লগত আছে মানে মিহলোৱা ৰঙৰ লগত মিহলোৱা পানীখিনি মোৰ লগত আছে আৰু এই পানীখিনিৰ লগত মই এতিয়া ফাৰ্মিক এসিডৰ লগত এইখিনি অলপমান আছে ফাৰ্মিক এসিড সেই এইটোৰ লগত এতিয়া ৰিএকচন কৰিম আৰু আপোনালোকে চাই থাকক প্ৰথমতে এই লিকুইড পানীখিনি মানে মই আগতে ঢালি লম এইটো বহুত গন্ধ দেই গাইস এইখিনি হৈ যাব ইমান নালাগে আৰু এতিয়া মই এই ফাৰ্মিক এসিডখিনি দিম
অলপমান দিবি আৰু আমি মই ইয়াত দেখিলোঁ যে এইটো যিটো মানে পানীখিনি দিলোঁ মানে এইটো আছিল লিকুইড, এটা লিকুইড তেল আছিলে আৰু এইটো ফাৰ্মিক এচিড যেতিয়া দিলোঁ মানে ইয়াত তাৰপিছত মানে এতিয়া ইয়াত এনেকুৱা ৰিয়েকশ্যন হৈছে যে যিটো এইটো ফাৰ্মিক এচিড আছিলে এই ফাৰ্মিক এচিডখিনি মানে একেবাৰে ভিতৰত আছে আৰু এই যিটো তেল আছিলে মানে এই তেলখিনি ওপৰ ভাগত আছে এতিয়া এইখিনি আছে এইখিনি আৰু এতিয়া ওচৰৰ জেগাখিনি দেখাম দেখিছোঁ এইখিনি ভিতৰ ভাগত একেবাৰে ভিতৰত আছে যিটো ভিতৰ ভাগ আছে এইটো একেবাৰে ভিতৰত মানে কি আছিলে ফাৰ্মিক এচিডখিনি আছে আৰু যিটো ওপৰত একেবাৰে লিকুইডখিনি লিকুইড পানীখিনি ইয়াত আছে একেবাৰে ওপৰত এনেকুৱা হয় চাওক মানে এতিয়া এই দুটাখিনি কেতিয়াও মানে মিহলি নহয় মানে যিমানখিনি মিহলি কৰিলেও মই আপোনালোকক দেখুৱাম এইখিনি এইখিনি তলত আছে ফাৰ্মিক এচিড আৰু এইখিনি আছে ওপৰত আছে এইটো পানীখিনি আৰু এতিয়া মই মিহলি দেখাম দেই এইখন চাবি এইটো মিহলোৱাৰ পিছতো মানে কোনো ধৰণৰ এইটো কি আছিল মিহলি হোৱা নাই যেনেকুৱা আগত আছিলে ঠিক তেনেকৈ আছে মানে ফাৰ্মিক এচিডখিনি তলত আছে আৰু যিটো পানী আছিলে সেই পানীখিনি ওপৰত হৈ আছে এতিয়াও এনেকুৱা আৰু আপোনালোকক কালাৰ কৰি দেখুৱাম এতিয়া আৰু যিটো ফাৰ্মিক এচিড আছে সেই ফাৰ্মিক এচিডত মই এতিয়া চাবোনখিনি দিম নাইবা চাবোন এতিয়া যিকোনো দিম তাৰপিছত আপোনালোকে চাওক এইটো দেই আপোনালোকে চাব এইটো চা এইবাৰ ভালকৈ ধৰিব পাৰিছে না মানে মই যিটো কৈ আছিলোঁ মানে লিকুইড যিটো লিকুইড এই ফাৰ্মিক এচিড আছিল সেই লিকুইড ফাৰ্মিক এচিডখিনি মানে একে ভিতৰৰ ভাগত আৰু পানীখিনি মানে একেবাৰে ওপৰৰ ভাগত মানে এইটো মানে কোনো ধৰণৰ মিহলি নহয় মানে দুটাৰ মাজত এইটো এইখন চাবি এনেই মিহলি দি আছোঁ কিন্তু নাই এইখিনি আৰু কোনো ধৰণৰ কেতিয়াও মিহলি নহয় ন এইখন চাওক গেছ এনেকুৱা হয় আৰু এতিয়া মই অলপমান মিহলি কৰি দেখুৱাম আপোনালোকক এইখন চা মিহলি নহয় গাইছে এটা মিহলি নহয় না গাইছ এনেকুৱা ধৰণৰ হ'ব এইটো ওপৰ ভাগখিনি এইখিনি পানী একেবাৰে পানী এইখিনি মানে দুই তৰফ হৈছে না এইখন হৈছে লিকুইড ফাৰ্মিক এচিড এখন আছিলে আৰু এইখিনি হৈছে লিকুইড যিটো পানী আছিলে মানে ৰঙৰ লগত যিটো গলোৱা হয় সেই পানীখিনি যেতিয়া এই ফাৰ্মিক এচিডখিনি আৰু এই যিটো ৰঙৰ লগত ঘৰৰ যিটো ৰং কৰা হয় সেই পানীখিনি যেতিয়া এইটো আৰু এইটো মিহলি কৰা হয় তেতিয়াহ'লে কেতিয়াও মিহলি নহয় যিটো এইটো ফাৰ্মিক এচিড আছিলে এইটো মানে একেবাৰে তলত থাকিব আৰু এইখিনি যিটো এইটো পানী আছিলে ৰঙৰ পানীখিনি মানে এইটো ওপৰত থাকে ঠিক এনেকুৱা নিচিনা এইখিনি চাওক ঠিক এনেকুৱা চেপত হৈ যাব আৰু মই আপোনালোকক এতিয়া দেখুৱাম ওচৰৰ পৰা দেখুৱাম এইখিনি চাওক এইখিনি দেখা যায় না যিটো লিকুইড পানী আছিলে সেইটো মানে একেবাৰে ওপৰত আৰু যিটো ফাৰ্মিক এচিড আছিলে সেইটো মানে একেবাৰে তলত মানে চাবোনৰ লগত যিটো ফেনা আছিলে সেই চাবোনৰ যিটো পানী আছিলে এইটো পানী আৰু এচিড ফাৰ্মিক এচিডৰ লগত এক্সপেৰিমেণ্ট হৈ কিনে এতিয়া তলত বগা ধৰণৰ ৰং কৰিছে আৰু ওপৰত আগত যেনেকুৱা পানী আছিলে ঠিক চেম পানী এতিয়াও আছে এইখন এনেকুৱা ধৰণৰ এতিয়া হৈ আছে গাইজ এইটোৱে আছিল মোৰ আজি ফাৰ্মিক এচিডৰ লগত এক্সপেৰিমেণ্ট ভিডিঅ'ত দেখোঁ কোনো ধৰণৰ বস্তুখিনি যাতে আপোনালোকে ঘৰত ট্ৰাই কৰিবলৈ চেষ্টা নকৰে আগন্তুক ভিডিঅ'ৰ বাবে জয় হিন্দ জয় অসম